বটদ্ৰৱাৰ কদমণি বজাৰৰ পৰা 2 তীৰ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি অভিযান চলাই 2 তীৰ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। কদমণি বজাৰৰ সুবেদ আলীৰ নামৰ হোটেলখনৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে এই 2 তীৰ ব্যৱসায়ীক। আবু হানিফ আৰু ইউসুফ আলী বুলি জানিব পৰা গৈছে 2 তীৰ ব্যৱসায়ী। ইফালে আৰক্ষীয়ে 2 তীৰ ব্যৱসায়ীৰ পৰা নগদ 2160 টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কি যোৱাকালি আবেলি মানে আমাৰ চ'ৰ্চৰ জৰিয়তে খবৰ পাওঁ যে কদমণি বজাৰত তীৰ খেল মানে তীৰৰ বুকিয়ে তীৰৰ টিকেট বিক্ৰী কৰি আছে। এই খবৰ পাই আমি লগে লগে তালৈকে যাওঁ আবেলি সময়ত। গৈ তাত সুবেদ আলীৰ হোটেলৰ পৰা আবু হানিফ, দেউতাকৰ নাম আব্দুল খালেক, আৰু ইউসুফ আলী, দেউতাকৰ নাম ইছৰাফিল আলী। আবু হানিফৰ ঘৰ হ'ল কদমণি আৰু ইউসুফ আলীৰ ঘৰ হ'ল ৰামপুৰ চত্ৰ। ইহঁত দুজনৰ পৰা 3টা বুকসহ মানে নগদ ধন 2160 টকা আৰু 2টা মোবাইল জব্দ কৰিবলৈ সক্ষম হয়। হাতেলতে ধৰি আৰু তেওঁলোকক ইয়ালৈ লৈ অহা হয় থানালৈ। হয়, তেওঁলোকৰ ওপৰত জেৰা অব্যাহত চলি আছে আৰু আজি তেওঁলোকক আমি ফৰ্ৱাৰ্ড কৰাৰ কাৰণে প্ৰস্তুতি চলাইছোঁ। দুজন কদমণি বজাৰৰ পৰা, এই সুবেদ আলীৰ হোটেলৰ পৰা। বটদ্ৰৱাৰ পৰা জুৱেল উদ্দিনৰ ৰিপৰ্ট, ডেইলি টাইম অসম।